কবিতাৰ শিৰোনাম প্ৰাপ্তি। কবি ৰূপজ্যোতি। প্ৰাপ্তিতে সকলো শেষ নেকি? হয়তো চাগে নহয়। পোৱা আৰু নোপোৱাৰ সময়কণোচোন বৰ মধুময়। তথাপিও ভয় লাগে, আজি পোৱাৰ হাবিয়াস যদি কাইলৈ নোহোৱা হৈ যায়। প্ৰাপ্তিতেই সকলো শেষ নহয় চাগে। সময়ৰ সোঁতত কেতিয়াবা প্ৰাপ্যবোৰো হেৰুৱাই পেলাব লগা হয়। কি যন্ত্ৰণা! প্ৰাপ্য যেতিয়া ভাগ্যৰ পৰা গুচি যায়। দুখবোৰে বৰ বেয়াকৈ বুকুখনত খোচা বেন্ধা কৰেও। আজি যেন মই খোচা বিন্ধাৰে এজন ৰোগী। তথাপিও কওঁ, প্ৰাপ্তিতেই সকলোবোৰ হয় জানো? এয়াই চাগে অপ্ৰাপ্তিৰ পৰা পোৱা প্ৰাপ্তিৰ নিভাঁজ প্ৰেমৰ পবিত্ৰতা।